আমি উপস্থিত হৈছোহি আপোনালোক সকলোৰে সহাৰি মৰম কামনা কৰিম। আচলতে এইবেলি বহাগ কেৱল ৰঙালী বিহু উদযাপন নহয়, এয়া কায়িকভাৱে জুবিনদাবিহীন প্ৰথমটো বহাগত তেওঁৰ গীতসমূহো লৈ আনিছোঁ। তেখেতৰ গীতেৰেও আমি জুবিনদাকো উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোক সকলোৰে আশীৰ্বাদ কামনা কৰি অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছোঁ। আৰু ইমান বিশাল ৰাইজ, আপোনালোকৰ যদি এবাৰ ডাঙৰ এটা উকি শুনা পাওঁ বৰ ভাল লাগিব আৰম্ভণিতে। ধন্যবাদ। প্ৰথমবাৰৰ বাবে আহিছোঁ আচলতে লালুকলৈ, আৰু আশা কৰিছোঁ আজি খুব ভাল লাগিব আপোনালোকৰ সৈতে। অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছোঁ। ধন্যবাদ। আমাৰ অতিকে শ্ৰদ্ধাৰ মহান শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ এটি গোৱালপৰীয়া লোকগীত আমি ফিউজন কৰিছিলোঁ। গীতটিৰ শীৰ্ষক হৰি গ'ল। এই বিশেষ গীতটি মহামান্য ৰাষ্ট্ৰপতিৰ সন্মুখত পৰিৱেশন কৰা মোৰ সৌভাগ্য হৈছিলে। অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছোঁ।